স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এটা ভিডিঅ' লৈ আহিছোঁ অকল মাছৰ। তো কিমান ডাঙৰ মাছ আছে, জাল টানি আছে, আপোনালোকে ৰখি থাকিব, ময়ো ৰখি থাকিম, ভিডিঅ'টো চাম শেষলৈকে। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, পুখুৰীত মাছ টানি আছে, নেট টানিছে। থৌবিলাক দেখি অনুমান কৰিব পাৰিছে চাগে কিমান ডাঙৰ মাছ থাকিব পাৰে। ইয়াত ৩-৪জন লাগি আছে, জাল টানি আছে। চাই থাকক মোৰ এতিয়া ভিডিঅ'টো শেষলৈকে। কিমান ডাঙৰ মাছ ওলাই আপোনালোকে দেখিব, ময়ো দেখিম। এয়া চাওক, পুখুৰীত জাল টানি আছে। আপোনালোকক জনাই দিওঁ যে এয়া কোনো বানপানীৰ মাছ নহয়। এয়া আমাৰ ভাইটিহঁতে পুখুৰীত মাছ জীয়াইছিলে, তো তাত নেটিং কৰিছে আৰু চাইছে মাছবিলাক কিমান ডাঙৰ হৈছে। আৰু এইটোও জনাই দিওঁ যে এনেকুৱা নেটিং কৰি থাকিলে মাছবিলাক অলপ সোনকালে ডাঙৰ হয় বুলি কয়। কিমান দূৰ সঁচা নাজানো, আপোনালোকে যদি জানে জনাবচোন। তো দেখিছে এনেকৈ গোটেই পুখুৰীটোৰ মাছবিলাক এনেকৈ উঠাইছে। আৰু বহুত মাছ আছে, কিন্তু গোটেইবোৰ অহা নাই আৰু, যিহেতু বিক্ৰীৰ বাবে মাছটো উঠোৱা নাই। উঠালে ভালকৈ টানিলে হয় আৰু। জাষ্ট চোৱাৰ কাৰণে টানিছে, কিমান ডাঙৰ হৈছে। চাওক কি কি মাছ আছে, আপোনালোকে কি কি মাছ চিনি পাই জনাব পাৰে। মই জুম কৰি দেখাই দি আছোঁ। চাওক, এয়া এইটো চিলভাৰ মাছ এৰি দিলে। বেছিভাগ চিলভাৰ মাছ আছে, আৰু তাৰ লগত বিকেট বুলি কয় মাছ আছে। 2-2.5 কিলো হৈছে আৰু ডাঙৰ। এইবিলাক চব চিলভাৰ মাছ। খোৱাৰ বাবে মাত্ৰ এটা মাছে ৰাখিছে। পিছফালে দেখিব আপোনালোকে কোনটো মাছ ৰাখিছে। এইবিলাক চব ডাঙৰ ডাঙৰবিলাক বিকেট মাছ। আৰু এইবিলাক সৰু ৰৌ, মিৰিকা, ভকুৱা গোটেইবোৰেই আছে, কিন্তু সৰুই আছে কাৰণে গোটেইখিনি চাইছে আৰু এৰি দিছে। না দেখছনে ধুনু, দাঙি দিব লাগিব। দাঙি দাং চাং। এইয়া চাম দেখছ, চাওক আমাৰ পৰেশ দাই এইটো মাছ দিব বিচাৰিছিলে, কিন্তু এইটো ডাঙৰ হ'ব, সেইকাৰণে এৰি দিলে আৰু। তো চাই থাকক কোনটো মাছ খোৱাৰ বাবে ৰাখিছোঁ। তো এনেকৈয়ে গোটেই মাছবোৰ এৰি দিলে, চাই কোনটো কিমান ডাঙৰ হৈছে। আৰু এতিয়া চাওক কোনটো মাছ খোৱাৰ কাৰণে ৰাখিলোঁ। এইয়া চাওক, এইটো চিলভাৰ, একেবাৰে আমাৰ এই দাঙিবই নোৱাৰে, চুচৰাই হ'লেও লৈ আহিছে। চাওক, এবাৰ কান্ধত লৈছে, এবাৰ হাত